মোক আপোনালোকে এটা কথা কওক, আপোনাৰ ফোনটো যদি হঠাৎ চুৰি হৈ যায় বা হেৰাই যায় আপুনি কি কৰে? বহুতে পেনিক হৈ যায় আৰু মনতে ভাবিব ধৰে হাই ৰে হাই মই কি কৰিলো, মোৰ ফোনটো ক'ত বা থলো, ক'ত বা এৰিলো, আৰু নিশ্চয় আপোনাৰ মনতো ভাব আহে যে ফোনটো চুৰি হ'ল নেকি। কিন্তু এই ডিজিটেল যুগতো ভাৰতৰ লাখ লাখ মানুহে নাজানে যে ফোনটো চুৰি হোৱাৰ পিছত কি কি ষ্টেপ ফলো কৰিব লাগে। বহুতে কয় যে যাওক নতুন ফোন লৈ ল'ম, সেইখন চিম কাটি নতুন চিম লৈ ল'ম, কিন্তু এইটো ডাঙৰ ভুল। এনে কৰিলে আপুনি ডাঙৰ সমস্যাত পৰিব পাৰে। তেনেহলে কি কৰিব লাগে আহক মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কওঁ। নাম্বাৰ 1 ষ্টেপ, আপুনি পেনিক নহব, শান্ত হৈ ভাবক যে ফোনটো ক'ত ৰাখিছিল শেষবাৰৰ কাৰণে বা ক'ত ইউজ কৰিছিল। যদি আপোনাৰ সঠিকভাৱে মনত পৰা নাই যে শেষবাৰৰ কাৰণে আপুনি ফোনটো ক'ত ৰাখিছিল, তেতিয়া আপুনি এটা বেলেগ ফোনেৰে আপোনাৰ ফোনটোত কল কৰি চাওক। যদি আপোনাৰ ফোনটো ৰিং হৈ আছে তেন্তে আপুনি জানিব নিশ্চয় আপোনাৰ ফোনটো কৰবাত পৰি আছে, আৰু যদি আপোনাৰ ফোনটো ৰিং হোৱা নাই, সুইচ অফ দেখুৱাইছে, তেতিয়া আপোনাৰ ফোনটো সম্ভৱতঃ চুৰি হৈছে। ষ্টেপ নাম্বাৰ 2, আপোনাৰ চিমখন ব্লক কৰক, কিয়নো আপোনাৰ সেই চিমখন বহুতো একাউণ্টৰ লগত জড়িত হৈ থাকে, যেনে আপোনাৰ ফেচবুক, জিমেইল, বেংক একাউণ্ট, ডেবিট কাৰ্ড, সকলোতে আপোনাৰ চিমখন জড়িত হৈ থাকে। যদি আপোনাৰ ফোনটো কোনোবা বেয়া মানুহে পায়, সেই চিমখন ইউজ কৰি আপোনাৰ বেংক একাউণ্ট একদম খালী কৰি দিব পাৰে। আপোনাৰ চিমখন ব্লক কৰিবৰ কাৰণে আপুনি গুগলত আহি এনেকুৱাকৈ চাৰ্চ কৰিব, যদি আপোনাৰ চিমখন জিঅ' আছিল তেন্তে আগত জিঅ' লিখিব, আৰু যদি আপোনাৰ চিমখন এয়াৰটেল আছিল তেন্তে আগত এয়াৰটেল লিখিব। তাৰপিছত আপুনি ইয়াৰ পৰা কাষ্টমাৰ কেয়াৰৰ নাম্বাৰটো লৈ কল কৰিব আৰু ক'ব যে মোৰ ফোনটো চুৰি হৈছে, সেইকাৰণে মোৰ চিমখন ব্লক কৰিব লাগে। থাৰ্ড ষ্টেপছ, আপুনি গুগলত আহি এনেকুৱাকৈ চাৰ্চ কৰিব, ফাইণ্ড মাই ডিভাইচ। তাৰপিছত আপুনি ইয়াত ক্লিক কৰি দিব। নেক্সট আপুনি ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব। ইয়াত দুটা ফোন শ্ব' কৰিছে, এয়া চোৱা, এটা আছে ভিভ' T3, এটা আছে ৰিয়েলমি 12। মই ভিভ' T3 ক্লিক কৰি দিছো। তাৰপিছত আপুনি ইয়াত তিনিটা অপচন দেখিব, আপুনি 3 নম্বৰ অপচনটোত ক্লিক কৰি দিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফোনটোৰ পৰা সকলো ডাটা নোহোৱা হৈ যাব। ষ্টেপ 4, IMEI নম্বৰ ব্লক কৰক, কাৰণ এবাৰ IMEI নম্বৰ ব্লক হলে সেই ফোনটোত বেলেগ চিম ইউজ কৰিব কোনোদিনে নোৱাৰিব। তাৰ কাৰণে আপুনি গুগলত আহি এনেকুৱাকৈ চাৰ্চ কৰিব সংসাৰ সাথী। তাৰপিছত আপুনি প্ৰথম ৱেবছাইটটোত ক্লিক কৰি দিব। নেক্সট আপুনি তললৈ স্ক্ৰল কৰি ইয়াত ক্লিক কৰি দিব, ভালদৰে চাই লওক। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এখন ফৰ্ম আহি যাব, যিখন ফৰ্ম আপুনি ফিল আপ কৰিব লাগিব। ফৰ্মখন ভালদৰে চাই ললে এটা অপচন আপুনি দেখিব যে পুলিচ কমপ্লেইন নাম্বাৰ। এই পুলিচ কমপ্লেইন নাম্বাৰটোৰ কাৰণে আপুনি আপোনাৰ এৰিয়াৰ পুলিচ ষ্টেচনলৈ যাব লাগিব। ফৰ্মখনৰ বাকীখিনি ফিল আপ কৰিব আপুনি জানিবই, মই জানো আপুনি স্মাৰ্ট হয়। সো বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি, ছাবস্ক্ৰাইব কৰি, শ্বেয়াৰ কৰি দিব।